পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ আপোনালোকক এই ভিডিঅ'টো দেখুৱাম বুলি ভাবিলোঁ। আপোনালোকে বনাই দিওঁ আপোনালোকৰ কাৰণে। আহকচোন আজি আপোনালোকক ধুনীয়া ঠাইলৈ লৈ যাম, যিখন ঠাই এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই হিচাপে বিখ্যাত হয়। গতিকে আমি সকলোৱে ঠাইখনলৈ গৈ থাকোঁ। আজি মই যিখন ঠাইলৈ আপোনালোকক লৈ যাম, আপোনালোকে চাই সকলোৱে ভাল পাব। যিখন এখন কামৰূপৰ বৃহৎ অঞ্চল বুলি কোৱা হয়, যিখন ঠাই হাবুং বুলি কোৱা হয়। আৰু এই হাবুং লখিমপুৰ জিলাৰ অন্তৰ্গত হয় যদিও বহুলোকে ইয়াক ধেমাজি জিলাৰ কিছু অংশ বুলিও দাবী কৰে। আহকচোন আজি আমি এই হাবুঙলৈ আপোনালোকক লৈ যাওঁ। এয়া আমি হাবুং পালোহি, আপোনালোকক লৈ গৈ আছোঁ। আহক। অসমৰ পৌৰাণিক বুৰঞ্জী প্ৰসিদ্ধ ঠাই। আহক আপোনালোকে এয়া চাই লওক। এয়া এই হাবুঙলৈ নিতৌ মানুহ অহা আৰম্ভ কৰে। পৌৰাণিক বুৰঞ্জী খ্যাত হাবুং, যিখনক কোৱা হয় আহোমসকলৰ দ্বিতীয় ৰাজধানী বুলি কোৱা হয়, এয়াই হৈছে হাবুং। এই হাবুং কোৱা হয়, কথিত আছে যে সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন হোৱা যি অঞ্চল, সেই অঞ্চলটোক হাবুং বুলি কোৱা হৈছিল। অসমৰ বিভিন্ন ঠাইৰ মানুহে ইয়াত আহি এই হাবুং দৰ্শন কৰে। মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ ইয়াৰ চৌপাশৰ পৰিৱেশ। এক সুন্দৰ পৰিৱেশ। এয়া চাওক আপোনালোকে, ইয়াত আপোনালোকে আহি বনভোজো খাব পাৰিব। নিজৰ ইচ্ছামতে আপোনালোকে বস্তু বাহানি আনি ইয়াতে এই থলীতে আপোনালোকে এসাঁজ সুন্দৰকৈ লগে ভাগে খাব পাৰিব। ইয়াতে বন্ধুসকল, সকলো ভক্ত ইয়াত ধূপ চাকি তেল দিয়েহি আহি পেলাই। নিতৌ ভক্তৰ ইয়াত সমাগম হয়। আপোনালোকে
চ' বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব